Halo gua. বহুত কুলদাত কালাৰ ময়ো তোমাক লগাইছা কোনে লগালে তোমাক কোনোবাই বাহঁতে তুমি লগাইছানে নাই লগাইছো দিয়া 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 ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেল মিনালী বি ব্লগছলৈ স্বাগতম জনাইছোঁ আৰু আজি হোলী সেয়েহে ভাবিলোঁ ঘৰত কেনেকৈ হোলী চেলিব্ৰেট কৰিছোঁ তাকে আপোনালোকক অকণমান শ্বেয়াৰ কৰোঁ আৰু আপোনালোক সকলোকে হোলীৰ বহুত বহুত শুভেচ্ছা থাকিল এয়া চাওক আমি এইদৰে হোলী খেলিছোঁ ঘৰতে ৰাস্তাখিনি অলপ ওলাই গৈছিলোঁ বজাৰলৈ বুলি আৰু আহি থাকোঁতে মাইনাহঁতে ৰাস্তাত অকণমান লগাই দিলে আকৌ আহি ঘৰত ছোৱালীবিলাকে লগালে এইদৰে নিজৰ ল'ৰা ছোৱালীকেইটাৰ লগতে অকণমান হোলী খেলিলোঁ তাকে ভাবিছোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ খেলিছা কোনে লগালে তোমাক কোনোবাই বাহঁতে তুমি লগাইছানে নাই লগাইছো দিয়া 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 মোকো অকণ লগাই দিবা দেই আছে মতা আছে দেচোন মোক অকণ ফাকুৱা লগাই দিয়া তুমি খুলিয়া খুলিব লাগিব ফাকুৱা খেলি আহি আছোঁ মনু আৰু মই ৰাস্তাতে মাইনা কেইজনী মানে লগ পাই এনেকৈ লগাই দিলে ফাকুৱা আকৌ খেলিম পিছত ঘৰত গৈ চাই থাকিব লগাই দিয়া দিয়া লগোৱা বহুত কুলদাত কালাৰ ময়ো তোমাক লগাওঁচা দাঁত কালাৰ বলোৱা দাঁত কালাৰ দাঁত কালাৰ বোকাহে হৈ থাকিলে দেখোন হা দাঁত বোকা দাঁত কালাৰৰ বোকা লৈ ল'ব ক'ত ক'ত হোলী খেলিলা গৈ বহুত দূৰ হয় হয় নেকি কাৰ লগত খেলিব গৈছিলা মুনুবা বা আৰু কোন ঢেৰ বা আছেনে বহুত খোপা ভাল লাগিছে হোলী খেলি ভাল লাগিছেনে ভালে লাগিছে হেপী হোলী কৈ দিয়া সকলোকে হেপী হোলী এইটো এতিয়া মুচা নাযায় চবেই খেলিব সানি আছা দাদাকো সানি দিয়া চবেই খেলিব হোলী দাদাকক লগাব পিছফালে লগাই নে দাদা মুখত লগাই দিয়া কি কৰিলা ককাকক লগালে এইদৰে তাই ধুনীয়াকৈ হাঁহি আৰু এয়া ওচৰৰে ভিনদেউ হয় আৰু এয়া ভিনদেউ ল'ৰা তেওঁলোকে ফাকুৱা বতৰত দেউতাক ধুনীয়াকৈ সেৱা কৰিছে সেইদৰে এয়া চাওক বয়োজ্যেষ্ঠজনক সেৱা কৰিব লাগে আৰু এয়া আমাৰ দেউতাও তেওঁলোক এয়া মই ভিডিঅ' কৰাৰ কাৰণে দেখি ভিনদেউৱে হাঁহিছে আৰু এয়া আমাৰ দেউতাও তেওঁলোকক ধুনীয়াকৈ ফুট দিলে এয়া চাওক এইদৰে আৰু এয়া মাকো ধুনীয়াকৈ সেৱা কৰিলে এয়া চাওক এইদৰে এয়া এই ল'ৰাটোও সেৱা কৰিছে আৰু এয়া পিছদিনাখন এই ওচৰৰে নতুনকৈ তাত ঘৰৰ সেয়া মাতিছিলে তালৈকে গ'লোঁ অকণমান ভাবিলোঁ ভিডিঅ' কৰোঁ সেয়েহে আপোনালোকক ভিডিঅ' শৰাই আগবঢ়াইছে এখন ধুনীয়াকৈ আৰু এয়া শৰাই দিয়াৰ পিছত এয়া ধুনীয়াকৈ নিয়মখিনি কৰিছে এইদৰে গাখীৰ ঢালিলে আৰু এতিয়া ধুনীয়াকৈ
গতিকে আপোনালোকৰ দেখালোঁ ভিডিঅ'টো চাব ভাল লাগিলে লাইক মোৰ চেনেলটোত যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব গাতটো পৰিলে হ'ল আৰু গাতটো পৰিলে হ'ব